গুড মৰ্ণিং মোৰ বন্ধু বান্ধৱীসকল, স্বাগতম মোৰ চেনেললৈ। আজি হৈছে আমাৰ বিহুৰ জন্মদিন। আজি ৰাতিপুৱাৰ পৰাই বৰষুণ দি আছে, তথাপিও সৰুকৈ হ'লেও তাইৰ জন্মদিন পালন কৰিলোঁ। তাইৰ জন্মদিন বুলি বিষ্ণুপাঠ এভাগ আগবঢ়োৱা হৈছে আৰু আমি সকলোৱে তেওঁৰ আশীৰ্বাদ ল'লোঁ। আৰু এয়া আমাৰ বিহু চাওক, তাইৰ কি খুশি আজি। কি খাইছা ন? জন্মদিনত পোৱা উপহাৰৰ সৈতে তাই যে আজি কিমান ফূৰ্তি, আনন্দৰ সীমাই নাই তাইৰ আজি। বাৰ্থডে গাৰ্ল চকলেটো খাই আছে, ভাতো খাই আছে। আৰু সকলোৰে খোৱা লোৱাৰ পিছত গধূলি নাম প্ৰসংগ কৰা হ'ল আৰু তাৰ লগতে আমাৰ বিহুৰ কেক কটা পৰ্ব কৰা হৈছে। বিহু ইমান মৰম লগা হৈছে। বিহুৰ জন্মদিনটো আমি সকলোৱে এনেকৈ উপভোগ কৰিলোঁ আৰু সকলোৱে আশীৰ্বাদ কৰিব বিহুৰ অনাগত দিনবোৰ যেন ভালে কুশলে যায় আৰু ডাঙৰ হৈ ভাল মানুহ হ'ব পাৰে। ধন্যবাদ।